যিটো বস্তু আমি ঘৰত শিকিব লাগি আছে সেইটো বস্তু আমি বাহিৰত শিকি আছোঁ আৰু যিটো বস্তু নেকি আমি বাহিৰত শিকিব লাগিছিল সেইটো বস্তু আমাক না ইণ্টাৰেষ্টিং ইটছ ভেৰি ইণ্টাৰেষ্টিং যাৰ প্ৰফেশ্যন মনৰ লগত নিমিলে পেশ্যনৰ লগত নিমিলে সি হৈ যায় ৰবট সমাজখনক চাই গোটেই দেশখনক চাই গোটেই পৃথিৱীখনক চাই তো যিমান পাৰা যায় টিভি নিউজৰ পৰা আঁতৰি থাকিব লাগে ডিফাৰেঞ্চ দেখিছোঁ ঠিক আছে ডিফাৰেঞ্চ আহিছে ৱাই ইউ আৰ কামিং টু আৰ্ট ক্লাছ ইটছ এ ভেৰি চিম্পল কুৱেশ্যন ডিগ্ৰী কৰিলোঁ MA কৰিলোঁ PhD কৰিলোঁ চাকৰি নাই কামৰ এটা ডেষ্টিনি থাকিব লাগিব এটা গ'ল থাকিব লাগিব যাতে ইন ফিউচাৰ গৈ পেলাই আমি সেই গ'লটো আমি পাব পাৰোঁ কথা মই সদায় কওঁ এটা কথা যে আমি যিকোনো কাম কৰোঁ আমাৰ এটা কামৰ এটা লক্ষ্য থাকিব লাগিব কামৰ এটা উদ্দেশ্য থাকিব লাগিব কামৰ এটা ডেষ্টিনি থাকিব লাগিব এটা গ'ল থাকিব লাগিব যাতে ইন ফিউচাৰ গৈ পেলাই আমি সেই গ'লটো আমি পাব পাৰোঁ পঢ়া কৰি আছা লিখা পঢ়া কৰি আছা নে নাই তো লিখা পঢ়া যে কৰি আছা লিখা পঢ়া কৰি পেলাই কিবা এটা মনত ভাবিছানে নাই যে মই এইটো হ'ম বুলি ভাবিছানে নাই ভাবিছা তো যেনেকৈ ভাবিছা ঠিক তেনেকৈ কাম কৰি গৈ আছা আমি গৈ আছোঁ নে নাই তেনেকৈ কাম কৰি পেলাই গৈ আছোঁ নে নাই কিন্তু যদিও আমি কাম কৰি গৈ আছোঁ আমাৰ লাইফটো এটা মেচিনৰ নিচিনা কাম কৰি আছোঁ উই বিহেভ লাইক এ ৰবট মানে যেনেকৈ ৰবটক যেনেকৈ কমাণ্ড দিয়া হয় ঠিক তেনেকৈ ৰবটে তেনেকুৱা কৰে এটা কম্পিউটাৰক যেনেকৈ কমাণ্ড দিয়া হয় যেনেকৈ ইনপুট দিয়া হয় সি প্ৰচেছিং কৰি পেলাই যিটো ইনপুট দিয়া হৈছে সেই মতে সি আউটপুট দিব হয় নে নহয় সেই আমিও এতিয়া তেনেকুৱা মানুহ হৈ পেলাই আমিও এনেকুৱা হৈ গৈছোঁ যে আমাক যেনেকৈ ইনপুট কৰি আছে আমি তেনেকৈ আউটপুট আমি দিবই লাগিব অ'কে আৰ্ট এনেকুৱা এটা বস্তু আৰ্টৰ লগত যিবিলাক মানুহ ৰিলেটেড থাকে সিহঁতৰ সেই মানুহবোৰ সমাজৰ নৰ্মেল মানুহতকৈ সাধাৰণ মানুহবোৰতকৈ অকণমান ডিফাৰেণ্ট থাকে অকণমান ডিফাৰেঞ্চ থাকে ডিফাৰেঞ্চটো হৈছে কেনেকুৱা ডিফাৰেঞ্চটো হয় জানা সেই মানুহবোৰে কৰে কি হয়তো পাৰে কৰিব নোৱাৰে একো কিন্তু সেই মানুহবোৰে সকলোৰ কাৰণে চিন্তা কৰে সিহঁতে গোটেই সমাজখনক চায় গোটেই দেশখনক চায় গোটেই পৃথিৱীখনক চাই পেলাই অনুভৱ কৰে ফিল কৰে ক'ত কি হৈ আছে ক'ত কি নহৈ আছে যেতিয়া নেকি একো কৰিব নোৱাৰে তেতিয়া সেই বস্তুখিনি এটা ছবিৰ জৰিয়তে প্ৰকাশ কৰে সেই বস্তুখিনি এটা ছবিৰ জৰিয়তে প্ৰকাশ কৰে ৰঙৰ জৰিয়তে প্ৰকাশ কৰে তো আমাৰ উদ্দেশ্য হৈছে আৰ্টিষ্টটো হ'ম অ'কে আৰ্টিষ্ট হ'ম আৰ্ট কৰিম এতিয়া আৰ্টিষ্ট মানে কি বাৰু এটা চুলিখিনি দীঘল কৰিলোঁ যেনেকৈ আৰ্টিষ্ট দেখিছে নহয় টিভিত দেখাই যে দাড়ি ৰাখিলোঁ চুলি দীঘল কৰিলোঁ এটা স্লিং বেগ এটা ল'লোঁ ওলাই গ'লোঁ ছবি আঁকিবলৈ হৈ গ'ল এতিয়া মোৰ উদ্দেশ্য কি জানা মোৰ উদ্দেশ্য হৈছে যে সেয়া যে এটা ৰিভলিউশ্যন আছে যে আৰ্টিষ্টৰ জীৱনটো যে অলপ বাহিৰৰ আৰ্টিষ্টৰ কথা মই কোৱা নাই আমাৰ ইয়াৰ আৰ্টিষ্টৰ কথা মই কৈছোঁ আমাৰ নগাঁৱৰ আমাৰ অসমৰ আৰ্টিষ্টৰ কথা কৈছোঁ মানে যিবিলাক মানে কি নতুন মানুহবিলাক তো নতুন মানুহবিলাকে কৰে খালি আৰ্ট শিকি আছে স্কুল লাইফত আৰ্ট শিকি পেলাই যেতিয়া নেকি কলেজত যায় তেতিয়া আকৌ মেট্ৰিক আহি যায় বা কিবা এটা HS এক্সাম আহি যায় তেতিয়া কি কৰে যে বস্তুটো কৰে কি যে মই হৈ গ'ল মোৰ তেতিয়া বস্তুটো কৰে কি ব্ৰেক লয় সেয়া যে ব্ৰেক লাগে গোটেই জীৱনৰ কাৰণে ব্ৰেক লাগে মোৰ পইণ্ট হৈছে যে এটা মানুহে যিটো কাম ডেডিকেশ্যনৰ সৈতে কৰিব মনৰ পৰা কৰিব সেই কামটোৰ পৰা সি ছাকচেছ কিয় হ'ব নোৱাৰিব এম আই ৰাইট হয়নে নহয় এতিয়া আমি চোৱা আমাৰ এতিয়া তোমালোকৰ স্কুল লাইফ যেতিয়া নেকি কলেজত যাবা যেতিয়া কলেজ পাছ কৰিবা এতিয়াৰ পৰাই মই তোমালোকক ৱাৰ্ণ কৰি দিওঁ কিছুমান বস্তু যে সেইবিলাক বস্তুৱে আমাক কেনেকৈ ক্ষতি কৰিব পাৰে যেনেকৈ কলেজ লাইফত আমি গ'লোঁ এতিয়া তোমালোকক যিমান স্কুলৰ খৰচ হৈ আছে ঘৰৰ পৰা দি আছে
এতিয়া তোমালোকৰ এনেকুৱা লাগি আছে যে উই ডোণ্ট নিড মানি, টকা আমাক নালাগে, লাগে জানো? টকাৰ বিষয়ে ইমান চিন্তা আছে জানো? টকাৰ বিষয়ে ইমান চিন্তা নাই। মানে টকা এই স্কুলত লাগি আছে, ঘৰৰ পৰা দি আছে, ঘৰত আহি কৈ আছোঁ আব্বা এইটো লাগে দিয়া, আব্বা এইটো লাগে দিয়া, মা এইটো লাগে দিয়া, অ'কে ন' প্ৰব্লেম, উই আৰ গেটিং ফ্ৰম আৱাৰ পেৰেণ্টছ। বাট যেতিয়া নেকি লাহে লাহে যেতিয়া নেকি আমি ডাঙৰ হৈ আহিম, তেতিয়া বস্তুটো ফিল হ'ব যে আমাক অলপ টকা লাগে, আমাক অকণমান লাহে লাহে টকাৰ প্ৰয়োজন হৈছে। যেতিয়া নেকি HS পাছ কৰিম তেতিয়াৰ পৰা হ'ব ষ্টাৰ্ট হ'ব, যেতিয়া নেকি ডিগ্ৰী কৰি থাকিম, আমিতো লিখা পঢ়া কৰিম, ঠিক আছে। যেতিয়া নেকি এটা মানুহ প্ৰেক্টিকেল ফিল্ডত যেতিয়া নেকি কাম কৰিব যায়, প্ৰেক্টিকেল ফিল্ডত যেতিয়া নেকি কাম কৰিব যায়, সি যে লিখা পঢ়া কৰিছিল যে, লিখা পঢ়া কৰি যে সি মুখস্থ কৰি যে পঢ়াবিলাক যে পঢ়িছিল যে, সেই পঢ়াখিনিৰ লগত কিছু দূৰ অকণমান এনেকুৱা লাগে যে সম্পৰ্ক অকণমান কম আছে। মই এই তলত যে এটা ক্লাছ লৈছিলোঁ এদিনাখন, তাত মই এটা কথা কৈছিলোঁ যে আমাৰ যিটো বস্তু আমি ঘৰত শিকিব লাগি আছে, সেইটো বস্তু আমি বাহিৰত শিকি আছোঁ, বাহিৰত আমাক শিকাবলগীয়া হৈ আছে। আৰু যিটো বস্তু নেকি আমি বাহিৰত শিকিব লাগিছিল, সেইটো বস্তু আমাক ঘৰত শিকোৱা যদিও হৈ আছে, যিমানখিনি শিকাব লাগিছিল আমি সিমানখিনি শিকিব পৰা নাই। সেই বস্তু দুটা হৈছে কি জানা? ইণ্টাৰেষ্টিং, ইটছ ভেৰি ইণ্টাৰেষ্টিং, ইটছ ভেৰি ইণ্টাৰেষ্টিং এণ্ড ইট ইজ লিটিল ফানি অলছ'। ৱালত লিখি দিয়ে কেতিয়াবা, মেক্সিমাম মই স্কুলবোৰত দেখিছোঁ ৱালত লিখি দিয়ে যে যেতিয়া নেকি আমি টয়লেটত যাওঁতে আমি টয়লেট কৰি পানী ঢালি আহিব লাগে, টয়লেট কৰি আমি পানী ঢালি আহিব লাগে। ভাত খোৱাৰ আগতে বা বিফ'ৰ ইটিং এনিথিং উই শুড ৱাছ আৱাৰ হেণ্ডছ প্ৰপাৰলি উইথ সোপ। এই যে শিক্ষাটো, এই শিক্ষাটো আজি আমাক বাহিৰত দি আছে, বাহিৰত দি আছে। স্বচ্ছ ভাৰত অভিযান, আমাক আজি স্বচ্ছতা ইমান শিকাবলগীয়া হৈ আছে কিয়? টয়লেট বনাব লাগে, টয়লেট কৰিব লাগে। এইটো কিবা এটা মানুহে আমাক কৈ দিয়া কথা নেকি যে এইটো আমাক ক'ব লাগিব নেকি যে আমি টয়লেট বনাব লাগে, টয়লেটত গৈ পেলাই টয়লেট কৰিব লাগে, বাহিৰত টয়লেট কৰিব নালাগে? হয়নে নহয়? হয়নে নহয়? টয়লেট বনাব লাগে, লাগেনে নাই? টয়লেট বনাব লাগে, বাট উই হেভ অলৰেডি টয়লেটছ, কিন্তু আমাক শিকাবলগীয়া হৈ আছে কিয়? কাৰণ আমাৰ দেশত এইবিলাক বস্তুৰ প্ৰয়োজন আছে, মানুহে নাজানে, মানুহ ইমানেই পিছপৰা। তো এইবিলাকতো হৈ গ'ল বাহিৰৰ বস্তু, বাহিৰৰ পৰা আমি শিকি আছোঁ। আজি ঘৰত কি শিকাই আছে আমাক? এইখিনি বস্তু ক'ত শিকোঁ আমি নৰ্মেলি? বেলেগৰ কথা বাদ দিয়া, আমাৰ কথা কওঁ। এইখিনি বস্তু আমি ক'ত শিকোঁ? ঘৰত শিকোঁ। সৰুৰ পৰা আমি বেলেগক ডাঙৰে যেনেকৈ কৰি আহিছে তেনেকৈ আমি কৰি আছোঁ। এইবিলাক শিকোৱাৰ কোনো কুৱেশ্যনেই আহে জানো? কিন্তু আমাক শিকাব লাগিছিল কি আজি স্কুলত, বাহিৰত? হাউ টু আৰ্ণ মানি, এতিয়া যেতিয়া নেকি তুমি যাবা পইচাৰ মানিৰ ফিল্ডত, যেতিয়া নেকি তুমি যাবা, তেতিয়া বহুত মানুহে এনেকৈ ক'ব, এই জীৱনত ইমান টকা লাগে নেকি? জীৱনত এতিয়াই টকা লাগে নেকি? পাছত গৈ পেলাই কি হয়, চাকৰি বিচাৰি হয়ৰাণ। ডিগ্ৰী কৰিলোঁ, MA কৰিলোঁ, PhD কৰিলোঁ, চাকৰি নাই, চাকৰি বিচাৰি হয়ৰাণ। হয় নে নহয়? চাকৰি বিচাৰি আজি এইটো প্ৰব্লেমছ আমাৰ কিয় আহি আছে? এই প্ৰব্লেমটো আমাৰ কিয় আহি আছে? আমাৰ মাইণ্ডটো, যিটো নেকি মাইণ্ড আছে, মাইণ্ডটো আমাৰ ব্লক হৈ আছে কিয়? মাইণ্ডটো ষ্টপ হৈ আছে কিয়? দ্য মাইণ্ড শুড ৱৰ্ক আনষ্টপেবল, বাট ইট ইজ অলৰেডি ষ্টপড, ষ্টাক হৈ আছে, মানে ব্লক হৈ আছে, মানে কচৰা সোমাইছে। কচৰা বুজি পাইছা নহয়? কচৰা বুজি পাইছা? কচৰা। এতিয়া মই আছিলোঁ কলেজ লাইফত আছিলোঁ, কলেজ লাইফৰ কথা কৈ আছিলোঁ। তেতিয়া চাবা কি, যেতিয়া নেকি অকণমান মানে সামাজিক চিন্তা অকণমান কৰিবলৈ ধৰিবা নহয়,
তেতিয়া চাবা কি এই টিভি নিউজ চাবা উল্টা পুল্টা হেৰিবিলাক চাবা নহয় তেতিয়া চাবা এইখিনি জেগাত ইমান বেয়া হৈছে সেই তাত ইমান বেয়া হৈছে তাত ইমান বেয়া হৈছে আমি কি কৰি আছোঁ সেইবিলাক বস্তুৱে এই টিভি নিউজবিলাকে মানুহক কৰে কি মানুহৰ মনৰ ভিতৰত দিমাগৰ ভিতৰত জাবৰ সোমাই দিয়ে তো যিমান পাৰা যায় টিভি নিউজৰ পৰা আঁতৰি থাকিব লাগে নিউজত চাবা বেলেগ ৰিয়েল লাইফটো চাবা বেলেগ কিন্তু যিবোৰ মানুহ টিভিৰ লগত জড়িত সেইবোৰ মানুহে ৰিয়েল লাইফটো এনজয় কৰিব নোৱাৰে কেতিয়াও নোৱাৰিব পাৰিলে টিভিটোক এভইডেই কৰিব লাগে আমাৰ মাইণ্ডটো পঢ়া লিখাৰ লগতে লিখা পঢ়া কৰাৰ লগতে যে আমি আমাৰ ফিউচাৰত কি কৰিম আমি কি কৰিম ভাল কাম কৰি পেলাই আমি কেনেকৈ সমাজখনক ভাল কৰিব পাৰিম কেনেকৈ ভাল কাম কৰি পেলাই আমি ইনকাম কৰিব পাৰিম ভাল কাম সেইবিলাক চিন্তা আমাৰ মনৰ ভিতৰত সোমাব লাগেনে নাই সেইবিলাক থিংকিং আমি এতিয়া ভাবিব লাগে যে কেনেকৈ হ'ব আজি যে আমি যে আৰ্ট শিকিব আহি আছোঁ আমি যে পেইণ্টিং কৰি আছোঁ আজি এনেকুৱা কিছুমানে ভাবে যে পেইণ্টিঙৰ যিটো নেকি স্কোপ পেইণ্টিঙৰ যিটো বস্তু সেইটো বস্তু আজি আমি নগাঁৱত থাকি পেলাই অসমত থাকি পেলাই একো কৰিব নোৱাৰিম যে এইটো যদি মই কৰিছোঁ এইটোক লৈ পেলাই মই বাহিৰত যাব লাগিব তো মই ক'ম সেইটো বস্তু একেবাৰে যিবিলাক মানুহে এইটো বস্তু ভাবি আছে একেবাৰে ভুল ভাবি আছে বুজি পাইছা এই বস্তুটো একেবাৰে ভুল ভাবি আছে যদি মোৰ কথাবিলাক যদি অকণো দিমাগত যদি সোমায় তো এই কথাখিনিক লৈ পেলাই এসময়ত তোমালোকে কাম কৰিবলৈ বাধ্য হ'বা সেই আৰ্টটোক লৈ পেলাই পেইণ্টিং ফিল্ডটোক লৈ পেলাই আমি কি কৰিব পাৰোঁ আমি এতিয়া নৰ্মেল এখন আৰ্ট স্কুল দি পেলাই আমি আৰ্ট স্কুল এখন খুলিছোঁ তাত ল'ৰা ছোৱালীবিলাক আৰ্ট কৰি আছে কিন্তু আফটাৰ 10 years আফটাৰ 20 years যেতিয়া নেকি তোমালোকৰ জেনেৰেশ্যনটো আহি যাব তেতিয়া আজি আৰ্ট স্কুল এখন এনেকুৱা হৈ নাথাকে বিকজ ইণ্ডিয়া ইজ এ ডেভেলপিং কাণ্ট্ৰি নট ডেভেলপড কাণ্ট্ৰি ইটছ এ ডেভেলপিং কাণ্ট্ৰি ডেভেলপ হৈ আছে আৰু এতিয়া ইণ্ডিয়াও খুব স্পীডত ডেভেলপ হৈ আছে ইণ্ডিয়াও এতিয়া পিছ পৰি থকা নাই এতিয়া ইণ্ডিয়া শ্ল' নহয় ডেভেলপ হৈ আছে যেতিয়া নেকি ডেভেলপ হৈ যাব তেতিয়া যিকোনো বস্তু সেই বস্তুখিনিও সময়ৰ লগে লগে চেঞ্জেছ এটা আহি যাব এতিয়া আমি চোৱা ছাপ'জ আমি আজি এই আৰ্টৰ বুকবিলাক ইউজ কৰোঁ নহয় আৰ্টৰ বুকবিলাক যে আমি ইউজ কৰোঁ আৰ্টৰ বুকবিলাক আজি আৰ্টৰ বুকবিলাক কোনে লিখে কোনে মানুহেই বনায় বুকবিলাক কিন্তু সেই বুকবিলাক যে আজি গোটেই নগৰত গোটেই অসমত ইউজ হৈ আছে সেইবিলাক কি আমাৰ এই নগৰ মানুহে বুকবিলাক বনাই আছে নেকি মানুহে দুটা বস্তু বিচাৰে সদায় ধ্যান ৰাখিবা নৰ্মেল মানুহে দুটা বস্তু বিচাৰে এটা হৈছে কোৱালিটি নাম্বাৰ 2 হৈছে দাম কম দামত ভাল কোৱালিটি বিচাৰে কোৱালিটি আৰু দাম কম হ'ব লাগে তো যেতিয়া নেকি আমি ডাঙৰ হৈ যাম যেতিয়া নেকি আমি এক্সপেৰিয়েঞ্চ হৈ যাম আৰ্টৰ ফিল্ডত তেতিয়া আমি চাম যে এই বুকখন এনেকৈ বনাইছে এই বুকত যিখিনি কথা আছে সেই বুকত যেনেকৈ নেকি কনচেপ্টবিলাক ল'ৰা ছোৱালীক বুজাব বিচাৰিছে মই আৰ্টৰ কোৰ্চ কৰিছোঁ মই দেখোন ইয়াতকৈ ভালকৈ বুকখন নতুনকৈ মই বুকখন বনাব পাৰিম ল'ৰা ছোৱালীক ইয়াতকৈ ভালকৈ মই ইয়াত দিব পাৰিম যদি মোৰ পেশ্যন আৰ্ট হয় যদি মোৰ পেশ্যন পেইণ্টিং হয় তো সেই মোৰ ভিতৰৰ বস্তুখিনি মই বুকখনত কি ঢালি দিম নে নাই তো যিজন মানুহে বুকবিলাক বনাই আছে সিহঁতে প্ৰফেশ্যনেল আমি যেতিয়া কৰিব যাওঁ আমি প্ৰফেশ্যনেলি নকৰোঁ আমি ডেডিকেট কৰিম বস্তুবিলাক আৰু যিবিলাক বস্তু নেকি প্ৰফেশ্যনেলি কৰা যায় ডেডিকেশ্যন আৰু প্ৰফেশ্যনেল মাজত ডিফাৰেঞ্চ আছে যাৰ প্ৰফেশ্যন মনৰ লগত নিমিলে পেশ্যনৰ লগত নিমিলে সি হৈ যায় ৰবট মানে সি তোমাৰ এজ এ মেচিন কাম কৰে তাৰ কামত যাবলৈ মন নাযায় এইটো কৰিবলৈ মন নাযায় কিন্তু সি যাবই লাগিব এতিয়া চেলেৰি নাপালে তাৰ ঘৰ নচলিব আৰু যিবিলাক পেশ্যনটোক জব বনাই লয়
সেইবিলাক মানুহে কৰে কি টাইমৰ আগতে সাৰ পাই যাব অ'হ আজিতো মই যাব লাগিব আজি মই এইটো কৰাম বা আজি মই এইটো কাম কৰিম আজি মই গৈ পাবই লাগিব আজি মোৰ নগলে নহ'ব সি যে গোটেই দিন যে কাম কৰিব সি ভাগৰ সি টায়াৰ্ড ফিল নকৰিব সি টায়াৰ্ড কিন্তু হৈছে কিন্তু সেই বস্তুটো সি ফিল কৰিব নোৱাৰে কাৰণ বস্তুটো কামটো হৈছে তাৰ পেশ্যন তাৰ মনেও কয় তাৰ দিমাগেও কয় যে এই কামটো কৰোঁ মই আৰু সি কামটো কৰি পেলাই মেইন থিং হৈছে সি ছেটিছফাই হয় হি অৰ শ্বি ছেটিছফেকশ্যন সিহঁতৰ মনত ফিল হয় তাৰ বাবে সিহঁতে কামবিলাক কৰিব পাৰে তো মই লাষ্টত এটা কথাই ক'ম যিকোনো কাম কৰা ভালকৈ কৰিবা এটা ডাঙৰ এটা টাৰ্গেট ৰাখিবা ডাঙৰ টাৰ্গেটৰ কথা মই কিয় কৈছোঁ মেট্ৰিকত যদি কোনোবাই ষ্টেণ্ড কৰিম বুলি ভাবে সি ষ্টেণ্ড নকৰে কৰিব নোৱাৰে 1 বা 2 মাৰ্কছ কাটিয়ে যায় কিবা কৰি মেথছত চাবা কিবা নহয় কিবা এটা কৰি কমিয়ে যায় ইংলিছত কিবা অলপ প্ৰব্লেম হৈয়ে যায় মেইনলি আছামিছত আমাৰ ইয়াত আছামিছত মাৰ্কছটো চবতকৈ বেছি আছামিছত প্ৰব্লেম হৈয়ে যায় তো যোনে ভাবে ষ্টেণ্ড কৰিম সি অকণমান কমত আহে যোনে কয় মই ডিষ্টিংশ্যন কৰিম তাৰ ডিষ্টিংশ্যনৰ পৰা অকণমান পিছত আহি যায় ঠিক তেনেকৈ বস্তুবিলাক তেনেকুৱা আমাৰ টাৰ্গেটটো বহুত ডাঙৰ ৰাখিব লাগে সদায় কিমান ডাঙৰ বহুত ডাঙৰ তো বহুত ডাঙৰটো যদি আমি গৈ পেলাই নাপাওঁ বহুত ডাঙৰটো আমি টাচটো কৰিব পাৰিম আমি খালি এটাই বস্তু যে সমাজত যিকেইটা মানুহ নৰ্মেলি চলি আছে সেই তেনেকৈ আমি চলিব নালাগে মানে মিডল ক্লাছ the as usual life daily routine life it makes us a little bit boring hey bostutu amak nalage eta different way the changes hey bostu bilak amak lage to painting or joriyate hok belek kibar joriyate hok karobar kiba belek passion ase etur joriyate hok jodi kono bai kore that's it